আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই লৈ আহিছোঁ আজি আন এটা ভিডিঅ'। আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ নেটৰ হৈ যোৱা কেইখনমান প্ৰশ্নৰ কাকতৰ পৰা মই কেইটামান নিৰ্বাচন কৰি আনিছোঁ প্ৰশ্ন, আৰু তাৰে মই এটা চমু আলোচনা আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। প্ৰথমটো আছে হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আৰু মফিজুদ্দিন আহমদ হাজৰিকা। ইয়াতে ব্ৰেকেটত দিয়া আছে অসম সাহিত্য সভাৰ সভাপতি গ্ৰহণৰ ক্ৰমত, অৰ্থাৎ অসম সাহিত্য সভাৰ সভাপতি গ্ৰহণ কোনে কিমান চনত কৰিছিল সেইটো ক্ৰম অনুসৰি ইয়াতে সজাব লাগে। আমি সকলোৱে জানো পদ্মনাথ গোহাঞিবৰুৱা আছিল অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথমজন সভাপতি, আৰু সেয়া আছিল 1917 চন শিৱসাগৰ। দ্বিতীয়তে হ'ব হেমচন্দ্ৰ গোস্বামী 1920 তেজপুৰ, তৃতীয়তে লক্ষ্মীনাথ বেজবৰুৱা 1924 গুৱাহাটী, আৰু চতুৰ্থতে হ'ব মফিজুদ্দিন আহমদ হাজৰিকা 1930 গোলাঘাট। তাৰপিছত কেইখনমান অসমীয়া কবিতা পুথি, সোণালী জাহাজ, বিভিন্ন দিন আৰু ঋতু, অলকানন্দা আৰু বনফুল। কিমান চনত প্ৰকাশ হৈছিল? বনফুল 1952, অলকানন্দা 1964, সোণালী জাহাজ 1979 আৰু বিভিন্ন দিন আৰু ঋতু 1983। তাৰপিছত ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। জন্ম চন অনুসৰি সজাব লাগে। প্ৰথম হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা 1903, বিষ্ণুপ্ৰসাদ ৰাভা 1909, ফণী শৰ্মা 1910 আৰু ভূপেন হাজৰিকা 1926। এইকেইটা আছিল জন্ম চন অনুসৰি সজোৱা। তাৰপিছত আছে ৰজা, অসমত ৰাজত্ব কৰা কেইজনমান ৰজাৰ নাম: ৰাজেশ্বৰ সিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ আৰু চন্দ্ৰকান্ত সিংহ। জয়ধ্বজ সিংহ শাসনকাল আছিল 1648, ৰুদ্ৰসিংহ 1696, 1696 পৰা 1714 লৈকে তেখেতে ৰাজত্ব কৰিছিল। ৰাজেশ্বৰ সিংহই ৰাজত্ব কৰিছিল 1751 পৰা 1769 লৈকে, আৰু চন্দ্ৰকান্ত সিংহই ৰাজত্ব কৰিছিল 1810 পৰা 1818 লৈকে। তাৰপিছত কেইখনমান আলোচনী: ল'ৰা বন্ধু, আছাম বিলাসিনী, আছাম তৰা আৰু আছাম বন্তি। আছাম বিলাসিনী প্ৰকাশ হৈছিল 1871, ল'ৰা বন্ধু 1888, আছাম তৰা 1889। 1889 চনত জোনাকী কাকতো ওলাইছিল, গতিকে মই সেইটো মনত ৰাখিবলৈ সহজ হোৱাকৈ মই ব্ৰেকেটত দি থৈছোঁ। আছাম বন্তি ওলাইছিল 1901 চনত, আৰু 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল, গতিকে মই ব্ৰেকেটত কটন কলেজটো লিখি থৈ দিছোঁ। তাৰপিছত কেইটামান গীতৰ কলি: মিঠা মিঠা বহাগৰ গীত এটি ৰচো বুলি ভাবিলোঁ, ইয়াৰে এইটো হ'ব গীতৰ কথা মুকুল বৰুৱা। তাৰপিছত আছে নিয়ৰৰে ফুল, এপাহ ফুলিল এপাহ সৰিল কেনি, এইটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। তাৰপিছত সৌ সীমাৰ সিপাৰে দৃষ্টি, আমাৰ মাজত ত্ৰিখাৰে নৈ, এইটো হ'ব নৱকান্ত বৰুৱা। তাৰপিছত নতুন নিমাতি নীৰৱে নিশা, জীৱন জিলিকা জোনা কৰে নিশা, এইটো হ'ব নিৰ্মল প্ৰভা বৰদলৈ। গতিকে আজি মই এইকেইটাই দিলোঁ এইটো ভিডিঅ'ত। পৰৱৰ্তী ভিডিঅ'ত মই আৰু দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।